নমস্কাৰ বন্ধুসকল, আজি আকৌ এটা পুনৰ ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ। এটা নতুন ভিডিঅ'। আজি 15 আগষ্ট। এই 15 আগষ্ট উপলক্ষে আমি কি ভিডিঅ' বনাইছোঁ আহক আপোনালোকে এবাৰ চাওক। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ। নমস্কাৰ বন্ধুসকল। হয়, আজি এটা বিশেষ দিন, 15 আগষ্ট। ভাৰতবৰ্ষই মহাত্মা গান্ধীৰ নেতৃত্বত লাখ লাখ ভাৰতীয়ৰ বলিদানৰ ফলত ভাৰতে স্বাধীন হ'বলৈ সক্ষম হৈছিল। গতিকে আজিৰ দিনটো এটা বৰ গুৰুত্বপূৰ্ণ দিন গোটেই ভাৰতবৰ্ষৰ কাৰণে। গতিকে আমি এনেকুৱা গুৰুত্বপূৰ্ণ দিনবোৰত আমিবিলাকে এটা এটা গুৰুত্বপূৰ্ণ বা এটা সংকল্প লোৱাটো বৰ দৰকাৰ। আৰু বহুতে সংকল্প লয়, বহুতে তেনেকুৱা কাম কৰে। ডাঙৰ ডাঙৰ যিবোৰ মাননীয় সন্মানীয় ব্যক্তি আছে, সকলোৱেই এনেকুৱা দিনবিলাকত এটা সংকল্প লয় আৰু তাক পূৰা কৰিবৰ কাৰণে যৎপৰোনাস্তি কৰে। গতিকে আমি দুজন বন্ধু, পৰাগ আৰু মই মিলি পেলাই ছ'চিয়েল মিডিয়াৰ যোগেদিয়ে হওক, আমিও এটা ক্ষুদ্ৰ প্ৰয়াস কৰি আহিছোঁ বা কৰিছোঁ। আমাৰ প্ৰয়াস এইটোৱেই যে পৃথিৱীখন সেউজীয়া হৈ থাকিব লাগে। আগন্তুক যিবিলাক আমাৰ ভৱিষ্যত আহিব প্ৰজন্ম, তেওঁলোকৰ কাৰণে সুস্থ বাতাবৰণৰ সৃষ্টি হ'ব লাগে। জৈৱ বৈচিত্ৰ্য, যিটোক আমি ইক'চিষ্টেম বুলি কওঁ, সেইটো বহুখিনিত নিম্নগামী হৈ গৈছে। বহুত বেয়া ধৰণে এই হতাশজনক অৱস্থাত ভুগি আছে। বিভিন্ন বনৰীয়া প্ৰাণী, পশু পক্ষী, গছ লতিকা বিলুপ্ত প্ৰায় হৈ গৈছে আৰু কিছুমান বিলুপ্তিৰ পথত। গতিকে আমি মানৱ জাতিয়ে যদি চেষ্টা কৰোঁ, তেতিয়াহ'লে ইয়াৰ অলপ হ'লেও ৰোধ কৰাত, প্ৰতিৰোধ কৰাত বা নতুনকৈ সৃষ্টি কৰাত আমি বহুখিনি আগভাগ ল'ব পাৰোঁ। তাৰ উদাহৰণ হিচাপে আজি আমি দুই বন্ধুৱে লগ খাই এটি গছপুলি ৰোপণ কৰিছোঁ আৰু সেই ভিডিঅ' আমি আপোনালোকৰ মাজত প্ৰকাশ কৰিছোঁ। ইয়াৰ অৰ্থ এইটোৱেই যে আমাৰ যিবিলাক ছাত্ৰ ছাত্ৰী আছে, কণ কণ শিশু আছে ঘৰত, সকলোকে আমি এই শিক্ষা দিব লাগে যে বনৰীয়া জীৱ জন্তু নাথাকিলে আমাৰ ইক'চিষ্টেমটোত বহুত আঘাত হ'ব বা আমি মানৱ জাতি আজি শ্ৰেষ্ঠ মানৱ জাতি বুলি জীয়াই থাকিবলৈ নোৱাৰিম। বিভিন্ন প্ৰকাৰ আজি ভূমিস্খলনৰ নিচিনা ঘটনা হ'ব। সাগৰৰ পানীত বিষক্ৰিয়াৰ ফলত মাছ মগৰ এইবোৰৰ মৃত্যু হ'ব। গতিকে গোটেই বস্তুটো, পৃথিৱীখন উষ্ণতা বেছি হৈ যাব পাৰে। গ্ল'বীয় উষ্ণতা যিটো বছৰে বছৰে বাঢ়ি গৈ আছে। গতিকে এইবিলাক ৰোধ কৰাৰ আমাৰবিলাকৰ দায়িত্ব আছে। দায়িত্ববিলাক এইবিলাকেই, যেনেকৈ বেছিকৈ বেছি গছপুলি ৰোৱা আৰু যিবোৰ গছপুলি মেচিয়ৰ হৈছে বা ডাঙৰ হৈছে সেইবোৰক কামত লগোৱা বা কাটি অনা। সৰু গছপুলি কেতিয়াও আমি বন ধ্বংসটো মেইনলি কৰিব নালাগে বা সাপ বেং ইত্যাদি কৰি আমি হয়তো নভবা, একেবাৰে অদৰকাৰী বুলি ভবা জীৱ জন্তুবিলাকেও আমাৰ কাৰণে জানিতেই হওক বা অজানিতেই হওক বহুখিনি উপকাৰ কৰি থাকে। গতিকে এই কথাবোৰ আমি বিজ্ঞজনৰ পৰা শিকিব লাগে, বুজিব লাগে। আৰু সেইকাৰণে যিকোনো প্ৰাণী হত্যা কৰাৰ পৰা আমাৰ ছাত্ৰ ছাত্ৰীসকল বা আমাৰ বয়োজ্যেষ্ঠসকল সকলোৱে বিৰত থাকিব লাগে। তো আমাৰ কথা এইখিনিয়ে। আপোনালোকেও অকণমান যদি সহায়ৰ হাত আগবঢ়ায়, আমাৰ এয়া ক্ষুদ্ৰ প্ৰয়াস আৰু প্ৰথম আৰম্ভণি। মই ভাবোঁ এই আৰম্ভণিৰ কোনোদিন শেষ নহওক। আমি এনেদৰেই সদায় কাম কৰি যাওঁ আৰু আমাৰ এই প্ৰয়াসত আপোনালোকো লাহে লাহে সমভাগী হৈ আমাৰ এই পৰিসৰটো বহুত ডাঙৰ কৰি তুলিব। এটা সময়ত আমাৰ এই অনুষ্ঠানে এটা ডাঙৰ প্ৰসাৰতা আৰু প্ৰচাৰতা লাভ কৰিব। যিহেতু পৃথিৱীখন সেউজীয়া কৰি ৰখাৰ ক্ষেত্ৰত প্ৰত্যেক শ্ৰেণীৰ মানুহৰ, আজি লাগিলে ডাঙৰ কৰ্মচাৰী, প্ৰথম শ্ৰেণীৰ কৰ্মচাৰী, চতুৰ্থ বৰ্গৰ কৰ্মচাৰী বা যি ক্ষেত্ৰতেই কাম কৰি নাথাকক কিয়, সকলোৱে যদি অন্ততঃ এনেকুৱা গুৰুত্বপূৰ্ণ দিন
মানে ধৰি লওক এই যে 15 আগষ্ট 26 জানুৱাৰী বা পূজা যিবিলাক আমি হলিডে অৰ্থাৎ বন্ধৰ দিন পাওঁ সেইবিলাকত যদি আমি সকলোৱে অকণমান চেষ্টা কৰোঁ যে নহয় পৃথিৱীখন সেউজীয়াৰ ক্ষেত্ৰত যে নহয় পৃথিৱীখনৰ ইক'চিষ্টেমৰ ক্ষেত্ৰত আমি অকণমান হাত উজান দিওঁ তেতিয়া আপোনালোকে দেখিব অন্ততঃ বহুখিনি পৃথিৱীৰ যিবোৰ নহ'বলগীয়া প্ৰাকৃতিক দুৰ্যোগ সেইবোৰ ৰোধ হ'ব যিবোৰ মানে বৰ বেয়া লগা আজি চুনামিৰ নিচিনা ৰোধ হ'ব এইবোৰৰ কাৰণে আমি সদায় চেষ্টা কৰি যাম আপোনালোকক দেখুৱাব বিচাৰিছোঁ আমাৰ সেই ভিডিঅ'টো যিটো ভিডিঅ' আমি এতিয়া গছপুলি এটা ৰুইছিলোঁ আৰু ৰুই আপোনালোকক দেখুৱাবলৈ এতিয়া আগবাঢ়ি গৈছোঁ আহক আমি সেই ভিডিঅ'টো এবাৰ চাই লওঁ আমাৰ এই অভিযানৰ প্ৰথম পদক্ষেপ আৰু প্ৰথম গছপুলি ৰুবৰ কাৰণে গৈ আছোঁ আহক সকলোৱে মিলি এই যাত্ৰাৰ সহযোগ দিওঁ আজি স্বাধীনতা দিৱসৰ উপলক্ষে আমি এটি গছপুলি ৰোপণ কৰিম বুলি ইচ্ছা কৰিছোঁ আৰু এনেকুৱা ইচ্ছা সকলোৱে কৰক সকলোৰে মনত এনেকুৱা উৎসাহ হওক যাতে আমাৰ পৰিৱেশটো সদায় সেউজীয়া হৈ থাকে সেই বিষয়ে এনেকুৱা উপলক্ষে স্বাধীনতা উপলক্ষে আজি আমি এটা গছপুলি ৰুই পালন কৰিম বুলি ভাবিছোঁ ক্ষুদ্ৰ প্ৰয়াস ইয়ে হৈ পৰক ডাঙৰ প্ৰয়াস সকলোৱে আদৰি লওক সকলোৱে কৰিবলৈ চেষ্টা কৰক ব'লা এয়াই আছিল আমাৰ লক্ষ্য উদ্দেশ্য আহক সকলো আগবাঢ়ি আমাকো সহায় কৰক আৰু আপোনালোকৰ কাৰণে এনেকুৱা ভিডিঅ' আগলৈও বনাই থাকিম আৰু আমাৰ ভিডিঅ'খিনি আপোনালোকে যদি ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে অতি সোনকালে ছাবস্ক্ৰাইব কৰি লওক ছাবস্ক্ৰাইব কৰাৰ পিছত যিটো ঘণ্টা বটন ল'ব সেই ঘণ্টা বটনটো দবাই দিব তেতিয়া প্ৰথমতে আপোনালোকে দেখা পাব যিসকলে মোৰ চেনেলটো যিসকলে ঘণ্টা বটন দবাইছে সেইসকলে প্ৰথম দেখা পাব আৰু এনেকুৱা ভিডিঅ' আপোনালোকে বনাই থাকিম আগলৈও আমাক সহায় কৰক নতুন ভিডিঅ'লৈ আকৌ আহিম জয় আই অসম জয় হিন্দ জয় হিন্দ